ঘটনা যে হিমন্ত বিশ্ব শৰ্মাই একদম ৰাতি হলে হাতশাল বাই দিয়ে, পুৱা হলে এহালো নাই, এনেকে বুলি এটা শব্দ অসমীয়া বাক্য আছে নে নাই? যে কথা বহুত ডাঙৰ ডাঙৰ কিন্তু কামত নাই। হিমন্ত বিশ্ব শৰ্মাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বাঘ ধৰিবৰ কাৰণে আপোনাৰ টেংকুলাইজাৰ আনিলে, টেংকুলাইজাৰে গাঁতৰি লগাব নোৱাৰিলে বাঘ। তাৰপিছত 2 নম্বৰ, তাৰপিছত আপোনাৰ পিঞ্জৰা আনিলে, পিঞ্জৰাত দিবৰ কাৰণে ছাগলীটো কিনিবৰ কাৰণে তেওঁলোকৰ শক্তি নাই, ৰাইজৰ পৰা আকৌ দান বৰঙণি বিচাৰে। এইটোৱে হ'ল অসম চৰকাৰৰ প্ৰকৃত অৱস্থা। তেওঁলোকে জনতাক সুৰক্ষিত কৰিব নোৱাৰে। তেওঁলোকে গোটেই মানে বছৰটোৰ 11 মাহ অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু মাত্ৰ এমাহৰ কাৰণে বানপানীৰ কথা কয়। গতিকে বানপানীৰ সমস্যা ক'ত সমাধান কৰিব পাৰিব? য'ত 11 মাহ 12 মাহ তেওঁলোকে আচলতে গোটেই সময়খিনি অকল বানপানীৰ কথা, অসমৰ আটাইতকৈ ডাঙৰ জাতীয় সমস্যাটো বানপানীৰ কথা আলোচনা কৰিব লাগে আৰু বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰিব লাগে। সেই সময়খিনিত তেওঁলোকৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে চৰকাৰে কাম কৰিব লাগে আৰু চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি বাদ দিব। APSC পৰীক্ষাৰ দৰে আজি 2 দিনমানৰ আগতে আমাৰ এই অঞ্চলতে ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱা বুলি 2জন খেতিয়কক ককায়েক আৰু ভায়েক 2জনক গুলীয়াই হত্যা কৰিছিলে বন বিভাগে। মানে কেইদিনমানৰ আগতে 2জন খেতিয়কৰ ওপৰত দাদাগিৰি দেখুৱাই তেওঁলোকক হত্যা কৰি দিলে, এনকাউণ্টাৰ কৰি মাৰি দিলে। 2 নম্বৰী এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ। 2জন খেতিয়কক মাছ মাৰিবলৈ মানে বিলত যোৱাই নাই, মথাউৰিৰ ওপৰতো উঠা নাই, মথাউৰি পাৰেই হোৱা নাই, তাতেই 2জন মানুহক গুলীয়াই হত্যা কৰি দিলে। কিন্তু যেতিয়া এই ঠাইখিনিতে প্ৰায় একেবাৰে ওচৰতে এই চুইচ গেট অঞ্চলত যেতিয়া এটা বাঘে যোৱা কেইবাদিন ধৰি অত্যাচাৰ কৰি আছে মানুহক, 2জন মানুহক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাছত এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে GMCৰ ওচৰত। এজন মানুহো আৰু বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এতিয়া কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো অস্তিত্ব নাই। এটা বাঘ ধৰিব নোৱাৰা মানুহে 2জন খেতিয়কক কিন্তু গুলীয়াই হত্যা কৰিছে। গতিকে মই এই মুহূৰ্তত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বাঘে এই অঞ্চলৰ মানুহক যিধৰণে আক্ৰমণ কৰিলে, সেই আক্ৰমণ কৰা যিসকল মানুহ, যিসকল হস্পিটেলাইজ হৈ আছে, তেওঁলোকক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে, তেওঁলোকৰ পৰিয়ালক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছোঁ আৰু তেওঁলোকৰ চিকিৎসাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে এই অঞ্চলতে এতিয়াও সন্ত্ৰাস সৃষ্টি কৰি থকা, এই মুহূৰ্ততো সন্ত্ৰাস সৃষ্টি কৰি থকা বাঘটোক অতি সোনকালে ফৰেষ্ট ডিপাৰ্টমেণ্টক ধৰিবৰ কাৰণে আৰু ইয়াত নি আকৌ লাওখোৱা বনাঞ্চলত মেলি দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। হিটলাৰে যেনেকৈ গোটেই পৃথিৱীৰ মানুহক নিজৰ ইচ্ছামতে যেতিয়া তেতিয়া যিকোনো কাম কৰিছিলে, গোটেই পৃথিৱীত বিশ্বযুদ্ধৰ অৱতাৰণা কৰাইছিলে, আমাৰ মুখ্যমন্ত্ৰীয়েও ৰাতি ফটকে কিবা এটা ভাবি দিয়ে, ৰাতিপুৱা হঠাতে কিবা এটা কাম কৰি দিয়ে, কাৰো লগত আলোচনা বিলোচনা নকৰে, হঠাতে তেওঁ ঘোষণা কৰি দিলে। কাৰ লগত আলোচনা কৰিলে আমি কোনেও নাজানো। কোনো মানুহে ডিমাণ্ড কৰা নাছিলে যে যিটো 3য় শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণীৰ কাৰণে যিটো পৰীক্ষা অনুষ্ঠিত হয় চাকৰিৰ কাৰণে, ADRA বুলি কয়, সেই পৰীক্ষাটো তেওঁ APSCৰ নিচিনা কৰি পেলাব বুলি ঘোষণা কৰে। আৰে APSCৰ নিচিনা পৰীক্ষা দি কোনোবাই ড্ৰাইভাৰ হ'বলৈ, কোনোবাই পিয়ন হ'বলৈ, কোনোবাই চকীদাৰ হ'বলৈ আহিব নেকি কওক? যদি APSCৰ নিচিনা পৰীক্ষা দিবই লাগে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে APSC পৰীক্ষাই দিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীজনে মুখত যি আহে তাকে কৈ দিয়ে। এই মুখ্যমন্ত্ৰীজনে এদিনৰ ভিতৰতে আইন এখন বনাই এদিনৰ ভিতৰতে আইন এখন নষ্টও কৰি দিয়ে। আমাৰ কটন কলেজখন ধ্বংস কৰি পেলালে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় কৰি। কটন কলেজ এখন ঐতিহাসিক কলেজ, ইমান ধুনীয়াকৈ চলি আছিলে, উত্তৰ পূৰ্বাঞ্চলৰ নাম্বাৰ 1 কলেজ আছিলে। সেই কলেজখন এক ৰাতিৰ ভিতৰত তেওঁ নিজৰ ইচ্ছামতে কটন ইউনিভাৰ্চিটি কৰিলে, কাৰো লগত আলোচনা নকৰিলে, এনেকুৱা এখন আইন বনালে, সেই আইনখনে গোটেই ইউনিভাৰ্চিটিখন ধ্বংস কৰি পেলালে। আৰু এতিয়ালৈকে কিজানি কটন ইউনিভাৰ্চিটি এখন 10 বাৰমান সংশোধন কৰিলে, তাৰ পাছতো কটন ইউনিভাৰ্চিটি ভাল হোৱা নাই, সেইখন নষ্টই কৰি পেলালে। এক ৰাতিৰ ভিতৰতে ভাবে, এক ৰাতিৰ ভিতৰতে কাম কৰে, এক ৰাতিৰ ভিতৰতে মানুহক গুলিয়াই মাৰে, এক ৰাতিৰ ভিতৰতে আকৌ বেলেগ এটা কথা কৈ দিয়ে। এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ থকা আমি শুনিছোঁ যে মই যদিও কৈছিলোঁ যে APSC পৰীক্ষাৰ নিচিনাকৈ ADRA পৰীক্ষাটো পাতিম, 3য় শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে পৰীক্ষাটো পাতিম, কিন্তু ৰাইজৰ পৰা এতিয়া প্ৰতিবাদ আহিছে, গতিকে মই পুনৰ বিবেচনা কৰিম বুলি কৈছে। তেওঁ এনেকৈ ফটককৈ এজন মুখ্যমন্ত্ৰীৰ চকীখন এনেকুৱা ধৰণৰ মানে উৰুলি পিঙা মানুহৰ কাৰণে নহয়, এনেকুৱা ধৰণৰ পাতল মানুহৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীখন নহয়। মুখ্যমন্ত্ৰী পদটো হ'ল
এটা সাংবিধানিক পদ আৰু তেওঁ যেতিয়া কথা কয় তেওঁ ভাবি চিন্তি গহীন গম্ভীৰকৈ কথা বৰ্তা পাতি সকলো দিশ চাই ভাল বেয়া পজিটিভ নিগেটিভ সকলো চাই সমাজত তাৰ কি প্ৰভাৱ পৰিব তাৰ ওপৰত সম্পূৰ্ণৰূপে বিবেচনা কৰিহে সিদ্ধান্ত ল'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰ চলোৱাৰ নিচিনাকৈ ৰজা মহাৰজাই আগৰ নিচিনা সামন্ত যুগত ৰাজ্য চলোৱাৰ নিচিনাকৈ এক ৰাতিৰ ভিতৰতে তেওঁ মন্ত্ৰীমণ্ডলক কিবা এটা কৈ দিয়ে আৰু মন্ত্ৰীমণ্ডলৰ গোটেই মানুহকেইটা খালি হয় হুজুৰ গতিকে এক ৰাতিৰ ভিতৰতে আইন বদলাই দিয়ে আৰু এক ৰাতিৰ ভিতৰতে ছিষ্টেম বদলাই দিয়ে, এক ৰাতিৰ ভিতৰতে মানুহক গুলিয়াই মাৰি দিয়ে, এক ৰাতিৰ ভিতৰতে যিকোনো কাম কৰি দিয়ে। গতিকে এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এডিআৰএ পৰীক্ষা হৈ থাকিবলৈ দিয়ক। তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ যিটো চাকৰিৰ পৰীক্ষা সেইটো এতিয়াৰ নিচিনাকৈ থাকিবলৈ দিয়ক। APSCৰ নিচিনা পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি জটিল কৰি আপোনাৰ নিজৰ আমি কেতিয়াও পতা উচিত নকৰোঁ। কিন্তু যেটো আপুনি সুধিছে সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিবলৈ ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক শক্তিয়ে একেলগতে ইলেকশ্যন খেলিম আৰু একেলগতে ইলেকশ্যন খেলি বিজেপি আৰু AIDF দুইটা পাৰ্টিকে অসমৰ এই দুইটা সাম্প্ৰদায়িক পাৰ্টিকে, এটা হিন্দু সাম্প্ৰদায়িক পাৰ্টি, এটা মুছলিম সাম্প্ৰদায়িক পাৰ্টি, এই দুইটা পাৰ্টিকে অসমৰ ৰাজনীতিৰ পৰা বিদায় দি শান্তিৰ অসম এখন আমি ঘূৰাই আনিম। চুইচ গেট নামৰ ঠাইখনত বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ। বিশেষকৈ এই চুইচ গেটৰ পৰা পাৰ হৈ দিলে, ব্ৰহ্মপুত্ৰৰ এটা ফুটি পাৰ হৈ দিলে লাখ লাখ মানুহ চৰ অঞ্চলত বসবাস কৰে আৰু এইবাৰ বানপানীয়ে চৰ অঞ্চলৰ মৰাপাট খেতিটো নষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। মাকৈ খেতিটো একেবাৰে ধ্বংস হৈ গৈছে। মাকৈ খেতি ইয়াতে আপোনালোকে সকলোৱে জানে যে এই অঞ্চলত এখন ডাঙৰ মাকৈ বজাৰো আছে। মাকৈ খেতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু খৰিৰ কাৰণে যিটো খেতি কৰে যান্ত্ৰিক, তো সেইটো আমি দেখিছোঁ যে কিছু পৰিমাণে নষ্ট হৈছে। তো মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ খেতিয়কসকলৰ যিবিলাক খেতি নষ্ট হৈছে, বিশেষকৈ মাকৈ খেতিটো নষ্ট হৈছে আৰু 2 নম্বৰ মৰাপাটবিলাকৰো নষ্ট হৈ যাব, কাৰণ মৰাপাটত যিধৰণে পানী উঠিছে তাৰপাছত শিপা ওলাই যাব, গতিকে মৰাপাটবিলাকৰ লোকচান হ'ব। আৰু এনেও মৰাপাট খেতিত বৰ বেছি লাভ নহয়, অকল ঠাৰিডালহে লাভ থাকেগৈ লাষ্টত গৈ। সেইডাল বিক্ৰী কৰি পোৱা পইচাটোৰ বাহিৰে বা সেইটো খৰি হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে বাকী একো লাভেই নাথাকে। গতিকে এই মুহূৰ্তত মই অসমৰ খেতিয়কসকলৰ যিবিলাক তেওঁলোকৰ খেতি লোকচান হৈছে, সকলো খেতিৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল এই অঞ্চললৈ যেতিয়া আহিছিলোঁ চুইচ গেট এলেকালৈ, ইয়াত দেখিলোঁ যে এই ব্ৰহ্মপুত্ৰ সুঁতিটোৰ ওপৰত এখন দলঙৰ খুব প্ৰয়োজন। এই দলংখন যদি দি দিয়া যায় তেতিয়াহ'লে ইয়াত থকা 60টামান চৰ আছে। 60টামান চৰত থকা 10-15 লাখ মানুহৰ কাৰণে এইটো বহুত উপকাৰ হ'ব। মই অসম চৰকাৰক আহ্বান জনাওঁ যে ধিং সমষ্টিৰ চুইচ গেট এলেকাত ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি আছে সেই সুঁতিটোৰ ওপৰত এখন দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক ৰাইজে কৈ আছে যে ইয়াৰ স্থানীয় MLA আমিনুল ইছলাম তেখেতে বহুতবাৰ এইটো প্ৰতিশ্ৰুতি দিলে দলংখনৰ, কিন্তু এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ প্ৰাক্তন আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়ায়ো এই দলংখন নিৰ্মাণৰ কথা কৈছিলে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই বুলি মোৰ ৰাইজে কৈ আছে। গতিকে মই চৰকাৰক আহ্বান জনাম যে 8 লাখ, 10 লাখ, 15 লাখ মানুহ যিটো অঞ্চলত বসবাস কৰে, গোটেই চৰ অঞ্চলৰ মানুহৰ কাৰণে হস্পিটেললৈ অহাৰ ৰাস্তা, চৰ অঞ্চলৰ মানুহৰ কাৰণে স্কুললৈ কলেজলৈ অহাৰ ৰাস্তা, যিহেতু এইটোৱে ৰাস্তা, গতিকে মই এই ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ ওপৰত চুইচ গেট অঞ্চলত, ধিং সমষ্টিৰ চুইচ গেট অঞ্চলত এখন পকী দলং নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ। এইটো অত্যন্ত প্ৰয়োজন। অসমৰ সংখ্যালঘু ৰাইজ ইয়াতে যথেষ্ট পৰিমাণে কষ্টত বসবাস কৰিছে। মই আশা কৰিম যে চৰকাৰে চুইচ গেট অঞ্চলত এখন পকী দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।